নমস্কাৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰি আছিলোঁ যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ নিৰ্ণয় কৰা তাৰ পৰৱৰ্তী প্ৰশ্নসমূহ আমি এই ভিডিঅ'ত সমাধান কৰিম এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে 12 16 18 সেম সলিউশন দিবা তিনটা আছে আগতে আমি কি আলোচনা কৰিছিলো আগতে কেৱল দুটা আলোচনা কৰিছিলো এজ এন এক্সাম্পল 12 and 16 এতিয়া আমি কি আলোচনা কৰিম এতিয়া আমি তিনটাৰ আলোচনা কৰিম তিনটানো আমি কেনেকৈ কৰিব লাগে প্ৰথমে তিনিটা আমি ভাগ ভাগকে লিখিলো যেহেতু আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিম গতিকে তিনিটা আমি ভাগ ভাগকৈ লিখিলো এতিয়া এই তিনটাকে আমি হৰণ কৰিম 2 দি কাটা যাব 2 6 গুণ 12 2 3 গুণ 6 আৰু ইয়াক 2 দি কাটা যাব 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 ইয়াক 2 দি কাটা যাব 9 2 গুণ 18 3 দি কাটা যাব 3 3 গুণ 9 এতিয়া আমি ধুনিয়াকে লিখিব লাগিব কি লিখিব লাগিব যে 12 is equal to 2 into 2 into 3 উৎপাদক হিচাপে লিখিব লাগিব আৰু 16 is equal to 2 into 2 into 2 into 2 আৰু 18 is equal to 2 into 3 into 3 এতিয়া এতেকে গ খা উ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে দুটাতনো আমি কেনেকৈ কমন ল'ব লাগে বা দুটাতনো কেনেকৈ আমি জোৰ বনাব লাগে এটা তিনিটাতনো কেনেকৈ জোৰ বনাম সেম নিয়ম আমি যদি তলত 2 আছে তেনেহলে তিনিটাতে 2 আছে না চাম যদি তলত 3 আছে তেনেহলে তিনিটাতে আমি 3 আছে না চাম যেটো ইয়াত 2 আছে 16 তো 2 আছে 12 তো 2 আছে গটিকে এই তিনিটা মিলি একজোৰ হ'ব ইয়াত 3 আছে মাজত নাই 16ত নাই আৰু 12ত আছে কিন্তু মাজত নাই ন গটিকে লব নোৱাৰো ইয়াত 3 আছে মাজত নাই ওপৰত আছে মাজত নাই লাষ্টত আছে গটিকে এটো আমি লব নোৱাৰো লবলৈ হলে তিনিটাতে থাকিব লাগিব গটিকে ইয়াৰ পৰা আমি কি পাওঁ ইয়াৰ তিনিটাৰে 12 16 আৰু 18 ৰ গসাউ হ'ব 2 এতিয়া 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে 33 44 55 সেম নিয়মত আমি বেলেগ বেলেগ কি লিখি লম 33 44 55 এতিয়া আমি ইয়াক আমি হৰণ কৰিম এক আমি দি আছো 3 দি যাব 3 11 যা 33 4 11 যা 44 5 11 যা 55 এতিয়া আমি লিখিলাম সেম 33 is equal to 3 into 11 and 44 is equal to 4 into 11 তাৰপিছত 55 is equal to 5 into 11 এতিয়া মই আগতে কোৱা নিয়মৰ নিচিনা যে তিনিটাতে আছে 11 গতিকে ইয়াৰ গসাউ কি হ'ব গসাউ is equal to 11 নেক্সট টু হৈছে আমাৰ 8 নম্বৰ 225 আৰু 315 এতিয়া আমাৰ 8 নম্বৰটো হৈছে 225 আৰু 315 কি হ'ব সলিউশন 225 আৰু 315 সেম নিয়মত ভাগ ভাগ কৰি লম 225 আৰু 315 225ক আমি দেখি আছো যেহেতু এককৰ ঘৰত 5 আছে গটিকে এক 5 দি কাটা যাব 5 দি কাটিলে 5 4 যা 22 থাকিব 5 5 যা 25 আকৌ দেখি আছো 5 দি যাব 5 9 গুণ 45 এবাৰ দেখি আছো 3 দি যাব 3 3 গুণ 5 দি যাব আমি দেখি আছো যেটো এককৰ ঘৰত 5 আছে ইয়াতে আপোনালোকলৈ এটা অনুৰোধ যে যদি ডিভিজিবিলিটি ৰুলৰ ওপৰত ভিডিও লাগে তেনেহলে আপোনালোকে কমেন্ট কৰিব মই ইয়াৰ ডিভিজিবিলিটি ৰুল বা অসমীয়াত হৰণৰ নিয়ম হৰণৰ ওপৰত ভিডিও এটা প্ৰস্তুত কৰি দিম ইয়াক 5 6 গুণ 30 1 থাকিব
5 3 গুণ 15 এটা দেখি আছো মই 7 দি যাব 7 9 গুণ 63 দেখি আছো 3 দি যাব 3 3 গুণ 9 তেনেকে লিখিলাম আমি 225 5 into 5 into 3 into 3 আৰু 315 ত কি দিয়া আছে 5 into 7 into 3 into 3 আগৰ নিয়মৰ নিচিনা কি আছিল যে তলতো 5 আছে ওপৰতো 5 আছে এক জোৰ বনি তলত 7 আছে ওপৰত 7 আছে নাই গটিকে নহব তলত 3 আছে ওপৰত 3 আছে নে বনিল তলত 3 আছে ওপৰত 3 আছে নে বনিল এতেকে গ খা উ is equal to 5 এই এক জোৰৰ পৰা এটা 5 আহিলে এক জোৰৰ পৰা এটা 3 আহিলে এক জোৰৰ পৰা এটা 3 আহিলে so 5 3 is a 15 into 3 3 15 is a 45 ইয়াৰ গসাও হ'ব 40